নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তো বহুতেই মোক কমেন্টত সুধি আছে যে এইবাৰ SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা হ'বনে নাই কাৰণ বহুত ষ্টুডেন্টস বৰ্তমান কনফিউজত আছে যে এইবাৰ SSLC এক্সাম হ'বনে নাই এইবাৰ মেট্ৰিক পৰীক্ষা হ'বনে নাই বা হলেও কেনেকৈ হ'ব আৰু কেতিয়া হ'ব তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম যে এইবাৰ অৰ্থাৎ 2024ত SSLC এক্সাম হ'বনে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' তথ্য সদায় পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল কিছুদিন আগত ভিডিঅ' এটা আপলোড কৰিছিলো যে এইবাৰ SSLC এক্সাম কেনেকৈ হ'ব আৰু সেইটো ভিডিঅ'ত ফুটেজ এটা দেখুৱাইছিলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে শিক্ষাৰ সংবাদ মেলত বহি কৈছিল যে 2024ত SSLC এক্সাম নহ'ব আৰু ফাইনেল এক্সাম একেবাৰে SSত গৈ পতা হ'ব আৰু বছৰীয়া পৰীক্ষাবোৰ নিজ স্কুলত পাতিব কিন্তু সেই আইনটো এতিয়ালৈকে জাৰি হোৱা নাই চাগে কাৰণ এইবাৰ SSLC এক্সাম হোৱাৰ 50% সম্ভাৱনা আছে তো ছাত্ৰ ছাত্ৰীসকল কথা এটা কওঁ যে এক্সাম হওক বা নহওক তোমালোকৰ অধ্যয়ন কাৰ্য চলাই থাকিবা কাৰণ এক্সাম উঠাই দিয়াৰ আইনটো এতিয়ালৈকে জাৰি কৰা হোৱা নাই